ये आ गया हम लोग का जमीन में आ गया। आके गेट खोल रहा है फर्स्ट गेट। उसका बाद जा रहा हूँ टुंग टुंग আমাৰ বাৰীত জোক ওলাই আকৌ। উঠাই যোৱা। পাইছোহি গাড়ীত গৈ লওঁ এডোখৰ বাৰীখনত। এইবোৰ তামোল গোটেই হাবি হৈ গৈছে। চফা কৰিলোঁ। ইয়াত ৰাস্তা দুই পাই 100 জোপা তামোল ৰুই থৈছোঁ। এইডোখৰ মোৰ ছেকেণ্ড গেট পাইছোঁহি। এইখন মোৰ ছেকেণ্ড গেট। টুল গেট এখন। कैमरामैन फोकस करो सामने लुगा से तामुल से खाबा ফুটিবই। এইখন ছেকেণ্ড গেটখন গাড়ী ভৰাবনে? সোমাই দিম। ইয়াত তলা লগাই থৈ গৈছোঁ। তলত দেখাই দিয়া আকৌ এইটো তলা। ভৰাই দিয়ক গাড়ী। গাড়ীখন একবাৰ কেমেৰা এইখন গাড়ীত লৈ আহিছোঁ, কুঁহিয়াৰ লৈ আহিছোঁ ওপৰত বাৰীত লগাবলৈ। বিলাক তামোল লগাই থৈছোঁ, কল তামোল। চাৰি বিঘা ভিতৰৰ বাউণ্ডেৰীত 4 বিঘা আছে। ইয়াত তামোল পচাই থৈছোঁ। এইখিনি অহা বছৰকে ৰুব পৰা হ'ব। এইটো মোৰ জিৰণি ঘৰ কেম্পটো। খেতি মাটিৰ কেম্পটো এইটো তলা খুলি ল'লোঁ ইয়াত। আজি আহিলোঁ বাৰীলে, কাইলৈ যাম পথাৰলৈ। এইটো কেম্পটো জিৰণি ঘৰ। এই 4 বিঘা মাটিত তামোলৰ উপৰিও অন্যান্য কিবা কিবি লগাই থৈছোঁ। এইফালে কল, এই জাহাজী কল লাগি আছে। পাণ আছে, তামোল, অমিতা, এজোপা লোকেল কোমোৰা লাগিছেগৈ টিঙৰ ওপৰত। দুটা চাইডে দুজোপা লগাই থৈছোঁ ঘৰটো। তাৰপিছতে এইখিনি কুঁহিয়াৰ। হ'লে এইখিনি তামোল 2 বছৰ হৈছে। আৰু 3-4 বছৰ লাগিবগৈ আৰু। অলপ হাবিটো বেছি হয় ইয়াত। জলকীয়া গছতে লাগি পকি সৰি গৈছেগৈ। ইমান ডাঠকৈ লাগিছে। এইডোখৰত তামোলৰ তলত তামোল আছে, ওপৰত চাং। এই কোমোৰা লগাই থৈছোঁ। এইখিনি ফুল মাৰিব হৈছে আৰু। আঠ 9শ মান পুলি লগাই থৈছোঁ। হ'লে ইয়াত জিকা, তামোলৰ মাজে মাজে কেৰেলা, ইয়াত মাজে মাজে ভোট জলকীয়া,
ইয়াত অকল তামোলৰ ওচৰডোখৰ দৰৱ মাৰি চফা কৰি থৈছোঁ, বন মৰা দৰৱ মাৰি। ইয়াত এইবাৰ এজোপা ছজিনা ৰুইছোঁ। অনলাইনত গুটি আনি নিজে পুলি বনাই, এইজোপা আৰু 2 বছৰমানত লাগিবই। এইখিনি 2 বছৰীয়া পুলি। ইফালে এইখিনি লেচেৰা মাহ লগালোঁ। বাৰীখন ডাঙৰ, অকলে কাম কৰিবলৈ অসুবিধা হয়। এসপ্তাহ মূৰত আহোঁ বাৰীখনলৈ। গোটেইডোখৰ চফা কৰাটো অসম্ভৱ, সেইকাৰণে য'ত তামোল আছে তামোলৰ গুৰিটোহে চফা কৰি দিছোঁ। বোলে কুঁহিয়াৰ লগাই দিছোঁ এইখিনি। এইবাৰ ইয়াৰ পৰা অলপ কাটি বিক্ৰী কৰা হ'ল। চাৰি বিঘা 4.5 বিঘা মাটি অকলে কাম কৰাটো সম্ভৱ নহয়। ইয়াত এডোখৰ মানুহজনীয়ে আদা অকণমান দি থৈছে। এইখিনি পুলি যোৱা বছৰ লগোৱা। উঠিলেগৈ আৰু এইখিনি পুলি। গুৰিটোহেঁত ৰাউণ্ড আপ মাৰি থৈছোঁ, যাতে পুলিটো গুৰিডোখৰ চফা হৈ থাকে। ইমানেই বাৰীখন অকণমান দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।